हेलो दोस्तों गुड मॉर्निंग। आज रातिपुৱা পথৰ মাজৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ বৈশ্যকাৰ লগত মই গৰু দিব আহিছোঁ। আমাৰ এই বৈশ্যকা আৰু মই গৰু দিব আহিছোঁ। এয়া চাওক, এইটো আমাৰ ৰাইজৰ পুখুৰী। কিমান ডাঙৰ পুখুৰী, কেইবিঘা আছে এইটো বৈশ্য? 10। আৰু এই সেইটো নতুনকৈ খান্দাটোত 15 বিঘা আছে। আৰু এই সেইটো ঠিকাৰ সেইটোত কিমান ডাঙৰ ডাঙৰ মাছ দিছি না? খান্দা নাই। এয়া চাওক, বৰ্তমান আমাৰ ইয়াতে খেতি পথাৰত পানীয়ে নাই। এইবাৰ বৰষুণে নাই। যোৱা বছৰ এইখিনি সময়তো পূৰা বানপানী আছিল। আৰু বৰ্তমান এই পথাৰত চাওক, এই ছাগলী চৰি আছে, এই গৰু, পানীয়ে নাই পথাৰত। আৰু এইটো আমাৰ আশ্ৰম, কৃষ্ণগুৰু আশ্ৰম, শাখাশ্ৰম। এইটো আমাৰ কানৈবাৰী গাঁৱৰ। এইবিলাক চাওক, ৰাস্তাৰ কাষে কাষে এইবিলাক খাল দিছে। বাৰিষা সময়ত ইয়াতে বহুত মাছ থাকে, দুনিয়াৰ মাছ। কি হৈছে আমাজি নহয়, জন্তু এদিন আহে খালি আহি গ'ল। এইবিলাক কলম লতা আগতে কাটি পূৰা চাফা কৰি দিয়া হৈছিল, আৰু ৰাস্তাৰ কাষে কাষে কলম লতা হৈছে। আৰু এতিয়া ঘৰত যাই আছোঁ। ঘৰত যাই কিনে তাই অলপ গা চা ধুই লওঁ, দাড়ি চাড়ি কাটি লওঁ। আজি তাৰমানে কি হ'ল, আমি আশ্ৰমত যাম, কৃষ্ণগুৰু আশ্ৰমত। যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম, গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যিসকলে নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা সৰুকৈ লাইক কৰি দিব। কি কৈছ কৈ দি কিবা অলপ। মই কি ক'মে কিবা কৈ দি। কি ধুনীয়া ধুনীয়া ফুল ফুলি আছে ইয়াতে, কলম লতাৰ ফুল, মাইকৰ দৰে। আগতে এনে মাইক আছিল, লম্বা লম্বা হৰণ। আজিকালি ডিজে হৈ গৈছে, উন্নত হৈ গৈছে। আমাৰ বৈশ্যক আৰু মই গৰু দি কিনে আহি ঘৰ পাই গ'লোঁ। গতিকে এতিয়া বৈশ্য যাব বৈশ্যৰ ঘৰত, মই যাম মোৰ ঘৰত। এইটো আমাৰ বৈশ্যকাৰ ঘৰ। যা। আমাৰ কালি গুৰু জয়ন্তী আছিল কাৰণে আমি চাকি জ্বলাইছিলোঁ, এই ৰাস্তাত জ্বলাইছিলোঁ। চাকিকেইটা মায়ে আনি ইয়াতে থৈ দিছে। এইবিলাক পলস আনি থোৱা আছে, পাকঘৰ বনাই আছোঁ, পাকঘৰত দিব লাগিব। আমি এতিয়া যাব ওলাই আছোঁ আশ্ৰমত। এয়া আমি আশ্ৰমত নহত্ৰত যাম। নহত্ৰৰ আগতে মই ইয়াৰে ভিডিঅ' বনাইছোঁ, গতিকে আজি বেছি নবনাওঁ, এনেই অলপ বনাম। গতিকে আমি ওলালোঁ যাবৰ কাৰণে। আমাৰ তামাৰ গাৰু ৰেডি হৈ আছে, মই ৰেডি হৈ কিনে ৰখি আছোঁ আধা ঘণ্টাৰ পৰা। দেউতা আৰু মুনু যাই পালাকে কিজানি, আমাতকৈ আগতে গৈছে। আধা ঘণ্টা হ'ল টাউন যাবৰ কাৰণে। ময়ো ওলাই ৰখি আছোঁ, আমাৰ তামাৰ গাৰু ওলাই হ'লে। গতিকে যাই কিনে দেখাই আছোঁ আৰু আশ্ৰমৰ সন্মুখৰ পৰা। তাত বেছি ভিডিঅ' নবনাওঁ, যিহেতু আগতে মই এটা ভিডিঅ' বনাইছোঁ আশ্ৰমৰ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আমি আহি পাই গ'লোঁ এই পাৰঘাটৰ দলং। এই পাৰঘাটৰ দলঙত আমি বৰ্তমান উপস্থিত আছোঁ। আৰু এইখন এইফালে ৰাইট চাইডে নতুনকৈ বনাই আছে দলং। মানে কি হ'ল, এইখন এখন দলং আছে, এইখন অলপ সৰু, আৰু এইখন ডাঙৰ কৰি বনাই আছে। আৰু ইয়াৰ পৰা 3 কিলোমিটাৰ গ'লে আমি যাই পাম আৰু আশ্ৰম। এতিয়া অলপমান জেগা যাই আমি সৰ্থেবাৰী টাউন পাম। সৰ্থেবাৰী টাউনৰ পৰা ৰাইট চাইডে সোমাই গ'লে নহত্ৰ পাম। নহত্ৰত আমাৰ আশ্ৰম। এইটো এটা গৰু এই ৰিজাৰ্ভে না কি, এটা মই কি জানো। আৰু এই ৰাস্তাটো বনাই আছে, তাৰমানে এইটো ডাঙৰ হ'ব ৰাস্তাটো, নতুনকৈ বনাই আছে। যোৱাবাৰ বানপানীটো ৰাস্তাটো তাৰমানে গোটেই শেষ হৈ গৈছে, ধ্বংস হৈ গৈছে। এই গাছ গছনি কাটি দিছে ৰাস্তাৰ কাষে কাষে, তাৰমানে এইবিলাক এতিয়া ডাঙৰকৈ বনাই আছে। সৰ্থেবাৰী সেইফালৰ পৰা ৰাস্তাটো বনাই আহি আছে, এই পাৰঘাটত দলঙলৈকে বনোৱা হৈছে। আৰু ইয়াৰ পৰা যাব একদম পূৰা ডাইৰেক্ট পাঠশালা, ডুবি বা মালিপাৰা হৈ ৰামপুৰলৈকে বনোৱা আছে। এইফালৰ পৰা সৰ্থেবাৰীৰ পৰা বনাই যাই কিনে ৰামপুৰত লগ লাগি যাব, আৰু তাৰ পৰা ডাইৰেক্ট পাঠশালা। ফাইনেলি আমি আহি পাই গ'লোঁ এই আশ্ৰম। এইখন হ'ল আশ্ৰমৰ মূল গেট, মানে
মেইন ৰাস্তাত যিখন গেট আছে না এইখন হ'ল মূল গেট। এই গেটখনৰ ভিতৰেদি সোমাই যাব লাগিব আৰু 100-150 মিটাৰ দূৰত আছে মূল আশ্ৰমখন। এইখন হ'ল আশ্ৰমৰ মূল গেটখন। এতিয়া আমি এইফালেদি এনেকৈ লেফ্ট চাইডে সোমাই যাম। এয়া আমি এনেকৈ সোমাই আহিলোঁ। আহি কিনে এয়া আমি পাই গ'লোঁ আৰু 2 মিনিট এয়া আশ্ৰম পাই গ'লোঁ। আমি আহি আশ্ৰম পাই গ'লোঁ। আমাৰ দেউতা আৰু মুন্নু আমাতকৈ আগতে আহি পাইছোঁ। এইটো আমাৰ দেউতা। গতিকে এতিয়া আৰু ভিডিঅ' নবনাওঁ। এই চাওক আমি আশ্ৰমৰ পৰা ডাইৰেক্ট আহি আমি মাতু ঘৰ পালোঁ। এইটো মাতু আমাৰ মাতু। মাতু ইফালে আহা, ইফালে আহা, আহা ইফালে আহা। স্কুলত গৈছিলা না আজি? কেতিয়া আহিছ স্কুলৰ পৰা? কেতিয়া? আৰু বাবুৰ দাই হে কেতিয়া? আৰু এতিয়া কাপোৰ চাপোৰ খুলি কিনে অলপ জিৰাম, তাৰপিছত খানা পিনা খাই অলপ জিৰাম, জিৰাই কিনে তাৰপিছত যাই কিনে একেবাৰে লগ পাইছোঁ ঘৰত।